আপুনি যদি জীৱনটোক নতুন দৃষ্টিকোণেৰে চাব বিচাৰে, আত্মবিশ্বাস, ধৈৰ্য, মানসিক দৃঢ়তা গঢ়ি তুলিবলৈ আগ্ৰহী, তেন্তে ডক্টৰ বুবুল কুমাৰ শইকীয়া ৰচিত অৰ্থপূৰ্ণ জীৱনৰ সন্ধানত গ্ৰন্থখন হ'ব আপোনাৰ একমাত্ৰ সংগী, যিয়ে আপোনাৰ জীৱনটো অধিক উজ্জ্বলাই তুলিব। এই গ্ৰন্থখনৰ জৰিয়তে আপুনি লাভ কৰিব আত্ম আৱিষ্কাৰ, মানসিক বিকাশ আৰু জীৱনটোক অৰ্থবহ কৰি তোলাৰ এক নতুন পথৰ সন্ধান। প্ৰকৃততে সৰু সৰু পদক্ষেপ বা অভ্যাসে আমাৰ জীৱনৰ বৃহৎ পৰিৱৰ্তন সাধন কৰিব পাৰে, যাৰ জৰিয়তে জীৱনটোক নতুনকৈ সজাব পাৰি বা জীৱনটো অধিক অৰ্থপূৰ্ণ কৰি তুলিব পাৰি। অৰ্থপূৰ্ণ জীৱনৰ সন্ধানত গ্ৰন্থখনৰ জৰিয়তে লেখকে এই দিশসমূহ পৰিস্ফুট কৰাৰ প্ৰয়াস কৰিছে। অৰ্থপূৰ্ণ জীৱনৰ সন্ধানত গ্ৰন্থখনিৰ লেখক ডক্টৰ বুবুল কুমাৰ শইকীয়া এজন শিক্ষাবিদ আৰু চিন্তক। বৰ্তমান উত্তৰ লখিমপুৰৰ LTK মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত ডক্টৰ শইকীয়াৰ জীৱন অভিজ্ঞতা আৰু বহু পাঠৰ আধাৰত লিখিত এই গ্ৰন্থখনিৰ জৰিয়তে তেখেতে পাঠকবৰ্গ, বিশেষকৈ যুৱ প্ৰজন্মক অধিক সজাগ, উদ্দেশ্যমূলক আৰু মূল্যভিত্তিক জীৱনৰ দিশত আগবঢ়াবলৈ চেষ্টা কৰিছে। গুৱাহাটীৰ মণিকূটে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য মাত্ৰ ৩৫০ টকা। প্ৰচ্ছদসজ্জা মনজিত ৰাজখোৱা। লখিমপুৰৰ পৰা জুলফিকাৰ আলীৰ সহযোগত তাজমিন চুলতানৰ ৰিপৰ্ট, আছাম নিউজ 24। মোৰ হৃদয়ৰ গভীৰতম অনুভৱৰ ফচল অৰ্থপূৰ্ণ জীৱনৰ সন্ধানত। এই কিতাপখনত মই এতিয়ালৈকে অধ্যয়ন কৰা বহু কিতাপৰ পৰা সংগৃহীত প্ৰেৰণা আৰু মনৰ অপৰিসীম বিকাশৰ সুগভীৰ উপলব্ধিৰ ওপৰত নিৰ্মিত। জীৱনৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি মই উপলব্ধি কৰিছোঁ যে আমাৰ শৰীৰ সময়ৰ সৈতে ক্ষয়প্ৰাপ্ত হয়, কিন্তু মন ই এক অফুৰন্ত শক্তিৰ উৎস। 50খন গ্ৰন্থৰ প্ৰায় 60খন গ্ৰন্থৰ ইয়াত মই লিখিছোঁ। ইয়াত 44টা প্ৰবন্ধ আছে আৰু 44টা প্ৰবন্ধৰ প্ৰথমটো আমি কেনেকৈ কিতাপ এখন পঢ়িব লাগে, তাত দুখন বিশ্ববিখ্যাত ৰাইটাৰ মাৰ্টিন এটলাৰ হাউ টু ৰিড এ বুক আৰু ৰবাৰ্ট বিয়াৰ্নি এখন প্ৰিন্সটন ইউনিভাৰ্চিটিৰ কিতাপ আছিলে।